বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ নামৰ অধ্যায়টি আলোচনা কৰিম। আগৰ ভিডিঅ'ত আমি ভূমি সম্পদ, জল সম্পদ আৰু বনজ সম্পদৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত আমি প্ৰাকৃতিক সম্পদৰ আন এটি গুৰুত্বপূৰ্ণ অংশ শক্তি সম্পদৰ ওপৰত আলোচনা আগবঢ়াম। শক্তি সম্পদ উদ্যোগ, পৰিবহণ, কৃষি, যোগাযোগ, প্ৰতিৰক্ষা তথা বিজ্ঞান প্ৰযুক্তি আদিৰ সকলোতে শক্তি সম্পদৰ গুৰুত্ব অপৰিসীম। এক কথাত ক'বলৈ গ'লে শক্তি সম্পদৰ অবিহনে আমি আধুনিক বিশ্ব কল্পনা কৰিব নোৱাৰোঁ। শক্তি সম্পদক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল পৰম্পৰাগত শক্তি, আনটো হ'ল অপৰম্পৰাগত শক্তি। পৰম্পৰাগত শক্তি সম্পদ অতীজৰে পৰা মানুহে জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধনৰ উদাহৰণ। এইবোৰ ইন্ধন এবাৰ ব্যৱহাৰৰ পাছত নতুনকৈ সৃষ্টি কৰিব নোৱাৰি বাবে ইয়াক অনবীকৰণযোগ্য সম্পদ বুলিও কোৱা হয়। পৃথিৱীত দ্ৰুতহাৰে জনসংখ্যা বৃদ্ধিৰ ফলত এইবোৰ ইন্ধনৰ ব্যৱহাৰো দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। কয়লা এবিধ মূল্যৱান জীৱাশ্ম ইন্ধন। ইয়াক ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন কল কাৰখানা, ইঞ্জিন আদি চলাবলৈ ব্যৱহাৰ কৰা হয়। কয়লাক কলা হীৰা বুলিও কোৱা হয়। আমাৰ দেশৰ ধানবাদ, বোকাৰো, মাকুম, চেৰাপুঞ্জী আদি ঠাইত কয়লা পোৱা যায়। খাৰুৱা তেল হৈছে ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন। তৈলখাত সৃষ্টি কৰি এইবোৰ ভূপৃষ্ঠৰ পৰা আহৰণ কৰা হয় আৰু শোধনাগাৰত শোধন কৰি ইয়াৰ পৰা পেট্ৰল, ডিজেল, কেৰাচিন, ফেনাইল, মম আদি তৈয়াৰ কৰা হয়। ই এবিধ অতি মূল্যৱান সম্পদ হোৱাৰ বাবে ইয়াক পনীয়া সোণ বুলিও কোৱা হয়। পৃথিৱীৰ বিভিন্ন দেশ যেনে ইৰাক, ইৰাণ, চৌদি আৰৱ, আমেৰিকা আদি দেশত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল পোৱা যায়। আমাৰ দেশৰো কিছু কিছু অংশত খাৰুৱা তেলৰ খনি আছে। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ আদি ঠাইত খাৰুৱা তেলৰ পুং আছে। তাৰোপৰি ডিগবৈ, নাহৰকটীয়া, নুনমাটি আৰু বঙাইগাঁৱত তেল শোধনাগাৰ আছে। প্ৰাকৃতিক গেছ ভূপৃষ্ঠত খাৰুৱা তেলৰ সৈতে প্ৰাকৃতিক গেছো মজুত হৈ থাকে। তৈলখাদৰ পৰা তেল আহৰণৰ সময়ত গেছো আহৰণ কৰা হয়। বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত এই গেছ ব্যৱহাৰ কৰা হয় যদিও ৰন্ধন কাৰ্যৰ বাবে এই গেছ আটাইতকৈ বেছি ব্যৱহৃত হয়। ভাৰতৰ কৃষ্ণা গোদাবৰী বদ্বীপীয় অঞ্চলৰ লগতে অসমৰ ত্ৰিপুৰা, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলত প্ৰাকৃতিক গেছ পোৱা যায়। ইন্ধনৰ সংৰক্ষণ আগতেই উল্লেখ কৰা হৈছে যে জনসংখ্যাৰ দ্ৰুত হাৰত বৃদ্ধিৰ লগে লগে ইন্ধনৰ ব্যৱহাৰো দ্ৰুত গতিত বাঢ়িবলৈ লৈছে, যাৰ ফলত জীৱাশ্ম ইন্ধনৰ পৰিমাণো ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। মানুহে প্ৰয়োজনীয় কাম কাজত ইন্ধনৰ ব্যৱহাৰ কৰাৰ উপৰিও অপ্ৰয়োজনীয়ভাৱে ইয়াৰ ব্যৱহাৰ কৰাৰ ফলত ইন্ধনৰ অপচয় হ'বলৈ ধৰিছে। আমি এইবোৰ ইন্ধনৰ ব্যৱহাৰ দীঘলীয়া কৰিব বিচাৰিলে ইয়াৰ অপচয় ৰোধ কৰিব লাগিব আৰু সংৰক্ষণৰ বাবে চিন্তা কৰিব লাগিব। জীৱাশ্ম ইন্ধনৰ সংৰক্ষণ কৰিবলৈ আমি পাৰ্যমানে অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰ আৰু উৎপাদন বৃদ্ধি কৰিব লাগিব। অপৰম্পৰাগত শক্তি সম্পদ অপৰম্পৰাগত শক্তিৰ উৎসসমূহ হ'ল সৌৰ শক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি, পাৰমাণৱিক শক্তি, ভূতাপীয় শক্তি, জৈৱ শক্তি আদি। জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতেই মানুহে এইবোৰ উৎসৰ পৰা শক্তি আহৰণৰ ব্যৱস্থা কৰা প্ৰয়োজন। এইবোৰ উৎস প্ৰকৃতিত স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হৈ থাকে, যাৰ ফলত এইবোৰ প্ৰকৃতিৰ পৰা শেষ হৈ নাযায়। সেয়ে এইবোৰক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। অৱশ্যে এনেবোৰ সম্পদৰ ব্যৱহাৰ ব্যয়বহুল হোৱাৰ বাবে এতিয়াও এইবোৰৰ বহুল ব্যৱহাৰ হৈ উঠা নাই। সৌৰ শক্তি সূৰ্যৰ তাপৰ পৰা যি শক্তি উৎপন্ন কৰা হয় সেয়াই সৌৰ শক্তি। এই শক্তিৰ সহায়ত সৌৰ চাকি, সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। এই শক্তিৰ সহায়ত বিজুলী সংযোগ নথকা অঞ্চলত সৌৰ চাকিৰ যোগান ধৰা হয়। ইয়াৰ উপৰিও মহাকাশযান, উপগ্ৰহ আদিতো সৌৰ শক্তি ব্যৱহাৰ কৰা হয়। বতাহ শক্তি বতাহৰ তীব্ৰতা থকা উপকূলীয় অঞ্চল, ওখ পৰ্বতৰ গিৰিপথ আদিত বতাহ কল বহুৱাই বতাহৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। এই শক্তিৰ দ্বাৰা পানী উঠোৱা পাম্প, আটা ময়দাৰ মিল, বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰি। আমাৰ দেশৰ গুজৰাট, তামিলনাডু আদি ৰাজ্যৰ উপকূল অঞ্চলত এনে প্ৰকল্প আছে। পাৰমাণৱিক শক্তি ইউৰেনিয়াম, থৰিয়াম আদিৰ দৰে কিছুমান তেজস্ক্ৰিয় পদাৰ্থৰ অণু পৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা পাৰমাণৱিক শক্তি আহৰণ কৰা হয়। আমেৰিকা, ইংলেণ্ডৰ দৰে উন্নত দেশবোৰৰ লগতে আমাৰ দেশতো এনে শক্তিৰ প্ৰকল্প আছে।
আমাৰ দেশৰ তামিলনাডু, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত এনে প্ৰকল্প বিদ্যমান। ভূতাপীয় শক্তি। ভূগৰ্ভত থকা তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা শক্তিয়েই ভূতাপীয় শক্তি। উষ্ণ প্ৰস্ৰৱণ, গলিত লাভা বা বাষ্পৰ উত্তাপৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আদি দেশত এনে শক্তিৰ ব্যৱহাৰ কৰা হয়। আমাৰ দেশৰ মধ্যপ্ৰদেশৰ মণিকৰণ, লাডাখৰ পুৰুগাত এনে প্ৰকল্প আছে। জোৱাৰ শক্তি। সমুদ্ৰৰ জোৱাৰ ভাটাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। জোৱাৰৰ সময়ত উঠি অহা পানী আবদ্ধ কৰি ভাটাৰ সময়ত নামি যাবলৈ দি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয়। ভাৰতৰ কচ্ছ উপসাগৰত এনেদৰে বিদ্যুৎ উৎপাদন কৰা হয়। জৈৱ গেছ। গোবৰ, কৃষিজাত আৱৰ্জনা, মৃত জীৱ-জন্তু আৰু উদ্ভিদৰ অৱশিষ্ট আদি বিশেষ প্ৰক্ৰিয়াৰে গেছীয় ইন্ধনলৈ ৰূপান্তৰ কৰা হয়। গেছ যন্ত্ৰৰ সহায়ত উৎপন্ন হোৱা এইবিধ গেছৰ দ্বাৰা বিজুলী বাতি জ্বলোৱাৰ লগতে ৰন্ধন কাৰ্যও কৰা হয়। জলবিদ্যুৎ শক্তি। নদ-নদীৰ প্ৰবাহিত পানী বান্ধৰ সহায়ত আবদ্ধ কৰি যান্ত্ৰিক পদ্ধতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। পৃথিৱীৰ 1/4 বিদ্যুৎ এনেদৰে উৎপন্ন কৰা হয়। ভাৰতৰ ভাক্ৰা নাঙল, দামোদৰ উপত্যকা আৰু ভূটানৰ কুৰিচু বান্ধ আদি এনে প্ৰকল্পৰ উদাহৰণ। অসমৰ সোৱণশিৰি নদীতো এনে বৃহৎ নদীবান্ধৰ কাম চলি আছে। অপৰম্পৰাগত শক্তিৰ উৎস পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিয়পি আছে যদিও এইবোৰ উৎসৰ পৰা সম্পদ আহৰণৰ ক্ষেত্ৰত যথেষ্ট খৰচ, সময়, শ্ৰম আৰু প্ৰযুক্তিৰ ব্যৱহাৰ হয়। সেয়ে এনেবোৰ সম্পদ আমি অনায়াসে লাভ কৰিব নোৱাৰোঁ। সেয়ে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰত মিতব্যয়ী হোৱাৰ বিকল্প নাই।